फैबाय थानाय बीटीसी काउन्सिल बिसायख'थियाव इउपिपिएल राजखान्थि दोलोआ थामहिनबा प्रमोद बर'नि दैदेननाय इउपिपिएल राजखान्थि दोलोआ 30निबो बांसिन बियाबाव देरहानानै गोख्रों सरकार दागोन आरो बे गोख्रों बाथ्राखौ फोरमायदों राज्य सभानि सोद्रोमा रोनग्रा नार्जारी बिथाङा बे समाव फिन मख'बावोदि बिटिआरनि एबा बीटीसी काउन्सिल बिसायख'थियारि गेजेराव माखासेल' दान दंसै आरो मोनफ्रोमबो राजखान्थि दोलोआ गाव गावनि राजखान्थि दोलोखौ गोख्रों खालामनो थाखाय बे समाव हर सान खामानि मावबाय थानायखौ बे समाव नुनो मोननाय जादों आरो बेबायदिनो प्रमोद बर'नि दैदेननाय रोनग्रा नार्जारी बिथांमोननि दैदेननाय रनजित बसुमतारी बिथांमोननि दैदेननाय राजखान्थि दोलोआबो बे समाव हर सान खामानि मावनाय आरो दैदेनगिरिफोरजों जथायै सावरायनानै फैबाय थानाय जा बीटीसी काउन्सिल बिसायख'थि बे बीटीसी काउन्सिल बिसायख'थियाव खामानि मावनानै माबोरै देरहासारनानै सरकार दानो हागोन बेखौ नोजोर होनानै रोनग्रा नार्जारी थामहिनबा राज्य सभानि सोद्रोमा रोनग्रा नार्जारी बिथाङा माखासे मानि राजखान्थिनि बाथ्राजों बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों आरो बिथाङा रोखा फोरमायदों दि फैबाय थानाय थामहिनबा 2025 मायथाइनि एबा मायथाइयाव जानो गोनां बीटीसी काउन्सिल बिसायख'थि बे बीटीसी काउन्सिल बिसायख'थियाव 30निबो बांसिन बिजाथिफ्रा देरहानानै इउपिपिएल सरकार दागोना रोखा होनानै बे समाव बाथ्रा बुंदों लोगोसे बेफोरबायदि दैदेनगिरिफोरजों जथायै एबा लोगो हमलायनानै फैबाय थानाय बिसायख'थिखौ नोजोर होनानै माबोरैहाय आवगायलांनांगौ बेफोरखौ नोजोर होनानै जथायै सावरायनाय हाबाफारिनि गेजेरजोंनो बेफोरबायदि राजखान्थिनि बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों दानिया फैदो बिदिब्ला फैबाय थानाय जा बीटीसी काउन्सिल बिसायख'थि बे बीटीसी काउन्सिल बिसायख'थियाव 30निबो बांसिन इउपिपिएल राजखान्थि दोलोआ देरहानानै सरकार दानायनि सायाव माबायदि बाथ्रा बुंनो जों बिथांनिफ्राय आबुङै मिथिना लादोनि पर्वजरा जो परिवेश आम देखी भोट कर्मीসকলৰ অধিশা যথেষ্ট আমি ক'ব পাৰোঁ যে পৰ্বজৰা এবাৰ আমাৰ দখলত এটা শ্লোগান আমি কৰিছোঁ পৰ্বজৰা এবাৰ ইউপিপিএলৰ পৰ্বজৰা হ'ব যেহেতু বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে হ'ব না কেনেধৰণৰ পৰিস্থিতি আমাৰ কথাটো স্পষ্ট ইউপিপিএলে 40টা সমষ্টিত আমি খেলিম এতিয়া বিজেপিয়ে কিমান খেলে ইউপিপিএলে কিমান খেলে তেওঁলোকে সিদ্ধান্ত ল'ব আমাৰ সিদ্ধান্ত একেবাৰে স্পষ্ট আমি 40টা সমষ্টিত খেলিম 30টাতকৈ বেছি আসন লৈ পেলাই আমি অকলে চৰকাৰ গঠন কৰিম মই ভাবো ইয়াত জটিলতা একো নাই তাৰমানে কি আজিলৈকে আমাৰ মানে বিটিসি যেটো সরকার ডিসেম্বরলৈকে আছে নহয় জানো ডিসেম্বরলৈকে আমি বিজেপি আৰু ইউপিপিৰ লগত একেলগে আমি সরকার চলাইছে কমৰৰ ডাঙৰীয়া কেন্দ্ৰীয়ত আমি দুটা এমপি আছে কেন্দ্ৰীয়ক আমি সাপোর্ট কৰি আছো আমাৰ অসমত আমি একেলগে আমাৰ বিধায়কসকলে সাপোর্ট কৰি আছে এতিয়ালৈকে বিজেপি আৰু ইউপিপিৰ লগত আমি এনডিএ সদস্য হিচাপে আছো এই কাৰণে এই কথাটো ওলাইছে তো যেতিয়া আগন্তুক যে বিটিসি নির্বাচন সেই নির্বাচন আমি অকলে খেলিম তেওঁলোকে কৈছে নিজাববীয়াকৈ খেলিব তার কোনো গণ্ডগোল নাই আমার হিসাবটো একে তেওঁলোকৰ হিসাবটো একে আমার কথাটো হল বিটিসি 35 লক্ষ জনসাধাৰণৰ প্ৰতি আমাৰ ইউপিপিএল দলৰ দায়বদ্ধতা আছে আমাৰ দল এইখন ভূমিতে জন্ম হোৱা আমাৰ এই ভূমিৰ প্ৰতি এটা দায়বদ্ধতা আছে এই ভূমিত শান্তি স্থাপন কৰা দল হিচাপে ইউপিপিএলে কাম কৰি ৰাইজে বুজি পাইছে সকলো জাতি জনগোষ্ঠীৰ মাজত এক হওঁতে সমন্বয় আমাৰ মাজত আমি গঢ়ি তোলাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছো ৰাইজে দেখা পাইছে শান্তি সম্প্ৰীতি প্ৰগতি আমাৰ মূল লক্ষ্য গতিকে আমি ভাবো 35 লক্ষ জনসাধাৰণে এবাৰ ইউপিপিএলক সহায় কৰিব আৰু ইউপিপিএলক চৰকাৰ গঠন কৰিবৰ কাৰণে আমাক যথেষ্ট সহায় কৰিব যেহেতু ইউপিপিএল আৰু বিজেপিয়ে যদি বেলেগকৈ নিৰ্বাচন খেলে তেনে লাভৱান কোন হ'ব লাভৱান ইউপিপিএলক বেলেগ বেলেগ সবকে আমি খেলিব দিছো আমার লাভটা আমি দেখিছো ইউপিপিএল অকলে আমি খেলিম লাভ আমারে হব আমার সরকার আমি গঠন করিম কারণ বিপিএফ 15টা বছর বিপিএফক রাইজে দেখা পাইছে 15টা বছরের বিপিএফর মারাকাটা রাজনীতি আমি দেখিলো বিভিন্ন জাতি জনগোষ্ঠীর মাঝে সংঘাত সৃষ্টি তেওঁলোকে কৰিলে এই সংঘাতটো নিৰাময় কৰি পেলাই শান্তি আনাৰ ক্ষেত্ৰত কোনে কৰিলে ইউপিপিএল 5টা বছৰৰ যেটো আমি যেটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো 5টা বছৰৰ যেটো আমাৰ যেটো পাৰফৰমেন্স ৰাইজে দেখা পাইছে ইয়াৰ শান্তি সম্প্ৰীতি সকলো জাতি জনগোষ্ঠীৰ মাজত আমি একবদ্ধভাৱে কাম কৰি আছো আজিৰ তাৰিখত কোনো ডাঙা হাংগামা নাই কাৰো লগত কোনো ডাঙা হাংগামা নাই শান্তিৰে আমি জীয়াই আছো
গতিকে সকলোৰে উন্নতি সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা দি পেলাই কাম কৰা হ'ল UPPL আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গতিকে আমাৰ কথাটো স্পষ্ট UPPL এই ভূমিতে জন্ম হয় UPPL এই ভূমিৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা আছে গতিকে আমি আশাবাদী যে ৰাইজে UPPL দলক সহায় কৰিব আৰু UPPL ইয়াৰ চৰকাৰ গঠন কৰিব